ইয়াতে পিঁয়াজৰ ৰংটো অলপমান মানে ৰংচোৱা টাইপৰ অলপ ৰঙা টাইপৰ হৈছে তো ইয়াতে আমি এতিয়া আলুখিনি দি দিম ধুনীয়াকৈ এই পুল কি কৰা হাও 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 মোৰ বি খাতিৰে জানা নাই গাইছ এ গান এটা বাদ দিয়ক গান চুই চলে আৰু পাৰিবনে মৰম দিবলৈ আচ্ছা গাইজ পুনৰ আকৌ এবাৰ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই নতুন চেনেলটোলৈ মানে নতুনে ৰকচোন 8টা মানে ভিডিঅ' আপলোড দিছোঁ বেছিটো দিয়া নাই ন তো আজি ভিডিঅ'টোৰ টপিক মেইনলি এটা খানা মানে আজি হ'ব গৈ আছে এটা বিশাল বৃহৎ খানা আমি খাম খানাটো ক'ত খাম পিছত কৈছোঁ আপোনালোকক এতিয়া ফাৰ্ষ্ট যাব লাগিব মই টিউশ্যনত আৰু টিউশ্যনত যাই পেলাই আহি আমি খানাটো ডাইৰেক্ট আৰম্ভ কৰি দিম তো আপোনালোকে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক তো ভিডিঅ' কোৰ্চ শুৰু কিয়া যায় আহি ৰখিছোঁ ছাৰ আহি পোৱাই নাই চাওক ৰুমটোত অকল ষ্টুডেণ্ট আৰু এটা বস্তু দেখাওঁ আপোনালোকক চাব মোবাইলটো কি মোবাইল আছিল অপ্প' ৰেন' 15 এইটো মোবাইলৰ আপোনালোকে জুম কেপাচিটিটো চাব এই ৰ'ব এই টাৱাৰটো দেখিছেনে এই টাৱাৰটো মোৰ আঙুলিটো চিধাই চাওক সেই টাৱাৰটো আপোনালোকক জুম কৰি দেখুৱাই আছে মোবাইলটোৰে চাব দেখক ব্ৰাইটনেছটো বাঢ়ি দিয়ে অলপ Oh my god. Equality guys. ফটো নাফাতেও গাইছ একদম নাফাতে দেখছি না একদম ফটোটো নাফাতে একদম মজা মানে মজা ব্লগাৰৰ কাৰণেতো মজা হ'ব আৰু গাইছ টিউশ্যন শেষ কৰি আহি নলবাৰী কলেজৰ প্ৰমাণপত্ৰ ৰখি আছে নলবাৰী কলেজৰ ভিতৰত এনচিচি চলি আছে চাব নেকি আপোনালোকে ৰ'ব দেখুৱাই দি আছোঁ ইয়াতে গাড়ী ৰখি আছোঁ ৰ'ব মানে সিহঁতে বেলেগ গ'ল মানে ক'ৰবাত যাব বোলে বেলেগত আৰু মই ইয়াতে গাড়ী ৰখি আছোঁ অকলে ড্ৰাইভাৰবোৰে অলপ নিব টান পায় ন তো মই গাড়ী ৰখি আছোঁ আপোনালোকক চিধাই যাই মই খানাত লগ পাই আছোঁ তো ৰখি থাকক ফাইনেলি ঘৰ আহি পালোঁ আৰু এতিয়া হ'ব আমাৰ খানাৰ আয়োজন তো খানাৰ মেম্বাৰকেইটাৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ এইটো হ'ল আমাৰ কুনিতয় অনুৰাগ আৰু এইটো নিপু আৰু এইটো বাবলা আৰু আমাৰ ৰাজা তো গাইছ মানে এটা ইয়াতে কি হ'ল কণ্ট্ৰভাৰ্চি হ'ল কি কণ্ট্ৰভাৰ্চি গাহৰি হ'ব নে ব্ৰইলাৰ হ'ব তো গাহৰি ব্ৰইলাৰ ইহঁতে কৈ আছে গাহৰি খাব আৰু আমি কৈ আছোঁ ব্ৰইলাৰ খাম কিন্তু এতিয়া ব্ৰইলাৰ গাহৰি ফিক্স হোৱা নাই এতিয়া টচ হ'ব তাৰ কাৰণে বা গাহৰি হ'ব না ব্ৰইলাৰ হ'ব নাই কওকচোন গাহৰি হ'ব কি ব্ৰইলাৰ তো মানে এতিয়া গাইছ আমি টচটো কৰিয়ে 100% ফিক্স কৰিম তো টচ গাহৰি হ'ব না ব্ৰইলাৰ হ'ব আৰু তেল পল্লি ব্ৰইলাৰ অ'কে টচ কৰোঁ তেলে পারবো কি কবা উপায় নাই আর এতিয়া খাবাই লাগবো লাকত আছে গাজি আছে ফুটিছা তাৰ গাহৰি আনবে আৰু আমি ইয়াতে গৰমৰ উৎপাততে চাটা তাটা লৈ একদম এই গাছৰ তলত এতে বহি আছো আৰু সেনেকে গাহৰি চাহৰি আনব এতিয়া কি কবা গাহৰি আনব কৃষ্ণ যদি গাহৰি চাহৰি নাপতে নাকাটা নাই ময়ো সেইটোৱে বিচাৰো মানে গাহৰিটো নাপলি আমাৰ অলপ কি হয় ভাল হয় তাৰমানে কি ভাল হয় এইটো নকওঁ দায়িত্বটো চুনা দিওঁ এতিয়া মানে আমি মাংসৰ বাহিৰে যিখিনি বস্তু লাগে আলু পিঁয়াজ সেইখিনি বস্তু আনিব যাই আছো না এখন কি পিঁয়াজ আধা কেজি আলু 1 কেজি পিঁয়াজ আধা কেজি আৰু 1 কেজি হৈ যাব টেনশ্যন নলা মছলা কি লাগে গাহৰিত গাহৰি মছলা আছে না মিট মছলা আৰু গৰম মছলা আৰু জিৰাৰ গুড়া হৈ যাব মুড়ি লবি চাউলৰ জেগাত মুড়ি খাবি নেকি বঢ়িয়া লাগব কিন্তু আৰু এই কাশ্মীৰী এক পেকেটো ল'ম যদি মছলা লৈ ল'লোঁ চব ইয়াতে থৈ দিছোঁ মানে আমি যাওঁতে এইপিনেৰে লৈ যাম আৰু এতিয়া আমি যাই আছোঁ আৰু পুখুৰী পাৰতে বহিব ইয়াতে বহি আছোঁ চাওক প্লেচটো ৰ'ব চাওক আকাশখন চাওক আকাশখন কিবা এটা ভাল লগা হৈছে চাওক কি ধুনীয়া আকাশ
তো এন্দে কোক গেলাই আইছি কোথায় আইছি লোক বড় মাছ চৰমাই গেছিল না সুধবিচোন মোটামুটি 1 ঘণ্টামানৰো বেছি গুচি গাহৰিখিনি আনাংতে ভাবছি নেকি গাহৰি নাপলে তো ব্ৰইলাৰ আনিব লাগিব তো এই য'তে ত'তে বিচাৰি যাওঁ সেনেকে ভাবছি নেকি এই আইছি ৰ দেখি আছো এই ৰ কোক গেছিলি তম দেখো কোক গেছিলি বড় মাছ গেছিলি না আর গুচিক গেছিলি ইমান টাইম কিয় লাগছি তে কি কৈছে হা কেম্পা তই কেম্পাই খাবি গাইছ গাহৰি ভাগ্য চাচ নিদিলে আজি আমি পিয়ৰ গাহৰি খাম তন্দৰ কিন্তু ভাগ্য আছে কিছু তই এটা সঁচা কথা কওঁ এখন দোকানত গৈছে না বিচাৰিছে ভালকে কওঁ এখন দোকানকে গৈছো দোকানত আহি গলো আৰু ইয়াতে আমাৰ আলু পিয়াজ খানে থৈ দিয়া আছে আৰু ইপিনে আছে আমাৰ কি গাহৰিতে এইটো মাংসটো কি বুলি কয় হাৰা ন মাংস যি কি বুলি কয় হা চেলেং মানে সেইটো বেছি আছে নে হাৰা থকা বেছি আছে চেলাং বেছি আছে নে ওকে মজা লাগিব এইটো খাই দে ই আলু কাটাই ই গাহৰি এনে হা গাহৰি এনে কাৰো তাতে কেৰাহী বনাই মানে চবে গাহৰি নাখায় ব্ৰইলাৰহে খাই বেছিভাগ মানুহ তো এন্দৰো কেৰাহী নেদে এতিয়া এন্দৰো কেৰাহী নেদে মানে এতিয়া কি ক'ম আৰু এন্দৰ জুৰি খং উঠছি যি ইয়াৰ কেৰাহী আন এতিয়া কৈ পান আন যা আন আন এই জীৱন এই বোকা মানে আমি আলু পিয়াজ লৈ আহি আছো পথাৰত খানা হ'ব তো এই বোকা চকা খুচি হ'লেও আহি আছো এডভেঞ্চাৰাছ জীৱন চাওক আমি ইয়াতে চৌকা খান্দিম এইখিনি জেগাত এইখিনি হ'ল আমাৰ মাংস তো মানে গাইজ খানা এটা খালে মেইন সৰু বস্তুগিলা ৰৈছে ডাঙৰ বস্তুটো কুকাৰ কেৰাহী কুকাৰ মাংস হেলাটো চবেই আনে দেচলে খৰি আকৌ আনা নাই হেলা এতিয়া আৰু যাব লাগিব আৰু আনিব লাগিব হেলা শুনি যাব মইতো নাযাওঁৱে সন্ধে যাব লাগিব কোনোবা খৰি আনিব লাগিব দেচলে আনিব লাগিব গম পাইছে না ভোজপাত গিলাচ হা হেলা আকৌ আনা নাই আৰু গাহৰি খা তই পইচা নিমিলে আৰু গাহৰি খা হা তাতে হালধি ক'ত নিমখ ক'ত হা কি গাহৰি খাবি নেকি খানা খোৱা প্লেচটো মানে চেঞ্জ কৰি দিলোঁ আগতে আছিলে তাতে আৰু এতিয়া আহি গ'ল ইয়াতে মানে তাতে অলপ বোকা চকা হৈছে ইয়াতে একদম ক্লিয়াৰ বইল হ'ব বইল খৰি চৰি কিন্তু আকৌ আহি পোৱা নাই এতিয়ালৈ খৰি চৰি আহি পোৱাৰ পিছত দেচলে চেচলে আহি পোৱাৰ পিছত মাংসটো আমি বইল আৰু এটা বস্তু চাওকচোন গাইজ কি কেচ চাইজ চাওকচোন দি খৰি সোমব না হা জেগা আৰু এটা পিপৰা না অকনিয়ে হা চুৰিছা কাটা কম্পাছ এখন চুৰি দি মোক পিয়াজ কাট পাৰিছে বলে দিবা নোৱাৰি গাইজ চাও দিমাগ ভৱিষ্যত আছে চাও একবাৰ মুখখন দেখি দিয়া অডিয়েঞ্চক ভৱিষ্যত আছে গাইজ আমি ইমান ভাবিও আইডিয়া পোৱা নাছিলো গাইজ ইটা এখনি কেনেকে কৰো তাৰমানে তো কিন্তু এই ষ্টাইল চাওকচোন ষ্টাইল কি ধুনীয়া মাথা লগাই দিছে গাইজ চাওক গাইজ এনছি খৰি এখনি খৰি বিয়া খান যাব তোৰ হা খৰিটো আনছি আৰু দেচলেটো আনিব পাইছি গাইছ সেন্দে যিখিনি খৰি নিছি সেইখিনিতে এখন বিয়া যাব বিয়া তো আৰু আমি আৰু এবাৰ আহি পেলাই খৰি ল'লোঁ আৰু মই ভোজপাত লৈ ল'লোঁ তো এতিয়া বলক চিধা খানাৰ আয়োজনটো একদম ভালকৈ ষ্টাৰ্ট কৰি দিম এতিয়া মই ৰান্ধনি মই বনাম মজা হ'ব আৰু গাইছ ইয়াতে গাহৰিখিনি বইল হ'ব দিয়াই আছে এইখিনি দেখি দি হ'ব গাইছ ইয়াতে গাহৰিখিনি যেতিয়া বইল হ'ব দিছোঁ তেতিয়া মানে ইয়াত নিমখ আৰু হালধিটো দি দিয়া গৈছে মানে এনে যেতিয়া ভাজিম তেতিয়া নিমখ আৰু হালধিটো ভিতৰত ভালকৈ নোসোমায় বইল হওঁতে যদি ভালকৈ দি দিওঁ নিমখ আৰু হালধিটো তেতিয়া মানে ভিতৰত সোমাই যায় আৰু কালাৰটো আহে মানে গাহৰি সেই বগা কালাৰটো গুচি যাই পেলাই হালধিৰ কালাৰটো আহে এই পৰব চাবি কি দেখছা না কি এলা তেল আৰু ইয়াতে গাইছ বইল গাহৰিখিনি থৈ দিয়া হৈছে আৰু আমি এতিয়া গাহৰি ভজা কাৰ্যসূচী ষ্টাৰ্ট কৰি দিম তেলটো দি দে ধুনীয়াকৈ পানী চানীত নাই নিয়া না পানী আছে অলপ দি আৰটো আকৌ নাই না আছে তেল অলপ লাগবতো তেল অলপ দি দে ৰ'ব গাইছ হ'ব না শেষেতো তো গতাই দি দে আকৌ নাই গৰমত গৰম খানা খাব লাগে গাইছ এতিয়া পিঁয়াজ দিম প্ৰথমতে তাৰপিছত আমি
আৰম্ভ কৰি দিম ধুনীয়াকৈ ভাজা তেল চেল চিটকে নেকি আৰু মই মানে প্ৰথমতে এনেকৈ পিঁয়াজটো ভাজি 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 গলাই লওঁ তাৰপিছত ইয়াতে মছলা চছলা দি পেলাই মাংসটো দিওঁ ভালকৈ আৰু এইটো এবাৰ পৰিব লাগে কেনে অৱস্থা হ'ব এই ইকাইকেইটা পৰি যাব লাগে আৰু গাইছ নিমখখিনি ইয়াতে দি লৈছোঁ মানে নিমখটো দিলি বস্তুটো ভালকৈ গলে তাৰমানে গলাত অলপ সুবিধা হয় গাইছ ইয়াতে পিঁয়াজৰ ৰংটো অলপমান মানে ৰংচোৱা টাইপৰ অলপ ৰঙা টাইপৰ হৈছে তো ইয়াতে আমি এতিয়া আলুখিনি দি দিম ধুনীয়াকৈ ধু 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 ইয়াতে ভাই ধুলো আলু চালু ধুই ললো আৰু ইয়াতে পিঁয়াজত ধুনীয়াকে দি দিলো আলুখিনি তো খানা মানে কিছু কষ্ট হৈছে যি গৰম এই গৰমত আৰু থোৱাটো চকুত দেখি আহে বাৰে বাৰে কি কৰা হাও 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 মুৰবি চাবি ফাটিবা জানা নাই গাইছ তো গাইছ ই এখন দি ই নাযাবাকে কেৰাহীটো ধৰিব গৈছিল যি পুচি গৈছো না চাং হাতখন চাং ৰঙা পুচি নাই নাই একো নাই নেকি এখন গুচি দি খন্তিখন নাই নেকি আলু সিজে বাদ দিয়ে আগালৈকে সিজি এইখিনি ঢালি দিলো গাইছ ভগৱানৰ কৃপাত এখানি ঢালি দিলো যি আছে সুন্দৰ পৰিৱেশত ইয়াত চলি আছে তো হালধিটো অলপ লাগিব নেকি হালধি কিমান দিছে হালধি লাগব নেকি আৰু তো অলপমান হালধি লাগব হালধিখিনি দি দিওঁ ইয়াতে হালধি ক'ত আছে হালধি দি দিওঁ বাদ দে মল্লু এইটো কি ভাতৰ কুকাৰ আৰু মানে ভাতটো আমি ইয়াতে বনোৱা নাই ভাতটো অলপ প্ৰব্লেম হয় ন ভাতটো ইহঁতৰ তাত বনাই আনিছো ধুনীয়াকে তো লাৰি থাকো তাৰপিছত আমি ধুনীয়াকে পানী চানী দি দিম আৰু পানী চানী দি পেলাই ইয়াতে বহি যাম আৰু খাবা ইয়াতে বহি যাম একদম ধুনীয়াকে খাম আৰু ধুনীয়া তেল দিছো না এই গৰমত তেলটো লাগে খাবা গাইছ আমাৰ ইয়াতে ষ্টেণ্ডমেন আছে মানে ষ্টাণ্ড দেখি থাকে চাব নেকি আপোনালোকে আমাৰ পানীৰ ষ্টাণ্ডমেন ৱাটাৰ ষ্টাণ্ডমেন চাওক গাইছ এই চাওক এই মল্লাক এই গাইছ 1 ঘণ্টাৰ বাৰতে ইংগে মৰি আছে হেনে মাতি আছে মাতো দে নাই কিবা হৈছে দে নামটো দে মই গালি পাৰিব বেয়া থোৱা গাইছ থোৱাটো মত দেখি আহেতো গাছা ধুৱাই নাই দেখচোন বাপ্পা তেতিয়া বা খাইছি দে গালি পাৰি দিব ভাল কিবা কৰিলি নকওঁ দে হৈছে নে দে পানী দি ভাগাত ধৰা নাই নে বেয়া ভাগাত ধৰা নাই গাইছ ইয়াৰ পৰা পানী নিলো নি পেলাই ইয়াতে ঢালি দিলো আজি আছে গ্ৰেভিহে হ'ব বেছিতো পাই না নহয় গ্ৰেভি হ'ব কেলা আৰু অলপ পানী দিওঁ হেৰি কৰ এতিয়া ঢাকনিখন দি থৈ দি ঢাকনি এখন অলপ লাইট দি দৈ আনে হৈছে অলপ একো নাই সদ হ'ব মছলা দিছে আৰু গাইছ জুইটো উঠাবৰ কাৰণে এইটো মানে ইয়াৰ পৰা নমাই থৈ দিলো আৰু জুইটো উঠালো টেষ্ট কৰিছে বোলে কেনে হৈছে কওঁ খাইছে বোলে ৰিভিউ অডিয়েঞ্চক কেনে হৈছে মজা নিমখ চিমখ হৈছে না নাই আমাৰ তই দি নিমখটো দি এইপিনে আমাৰ মছলা মাৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু এইপিনে জিৰাৰ গুড়াটো জিৰা নহয় চৰি এইটো কি এইটো আদা নহৰুৰ পেষ্ট এইটোও মাৰি দিওঁ ধুনীয়াকে তোমালোকে জনা নাই চাব মোক দিয়া এইটো কি এইটো জিৰা এইটো মিট চা মোক দিয়া এইটো জিৰাটো ইনকে দিব লাগে ইনকে দিব লাগে ৰেড চিলিটো মোক দিয়া ন মোক দেচোন মোক দিয়া জানা নাই মোক দিয়া এইটো ৰেড চিলি গাছ চাব পাৰে এইটো কাশ্মীৰী লাল মিৰ্চ এইটো বেছি দিবা নালাগে এইটো গতাই দিবা লাগে ইয়াতে ভাজি থাকোঁতে মাংস বস্তি এন্দে ধুই পেলাই খাব চাওক গাইছ ধুই পেলাই খাব চাও ধুই পেলাই খাইছে কেনে নিমখ চিমখ ধোৱা গৈছে না হৈছে না একদম মজা হৈছে ন বঢ়িয়া সুন্দৰ পৰিৱেশত ইয়াতে ঢাকনখন দি থৈ দি পিনে আমি ইয়াতে বহি কিবা কিবি কৰি থাকিম আৰু এইকেইটাৰ অৱস্থা চাওকচোন এইটোৰ পেন জিকা মানে জিকা পেন গোটাকেইটা খালত যাই পে একদম উৎপাতটো বহুত তাৰমানে কিছু কালাৰ আহি গৈছে মানে এইটো হ'ল কাশ্মীৰী লাল মিৰ্চৰ পাৱাৰ এইটো কাশ্মীৰী লাল মিৰ্চৰ পাৱাৰ দেখিছে নাই কি কালাৰ উঠিছে গাইছ কি কালাৰ আল্টিমেট লেভেলৰ কালাৰ
সুন্দৰকৈ প্ৰায় 15-20 মিনিট উতল অহাৰ পিছত ধুনীয়াকৈ আলু মাংস সকলোখিনি সিজি যাব। তো তাৰপিছত আমি খোৱা কাৰ্যসূচীৰ পিনে আগবাঢ়িব পাৰিম। তো ধন্যবাদ অসম। গাইছ মাংস উতল আহি আছে আৰু মই ইয়াতে সোমাই আছোঁ চাওকে জংঘলৰ মাজত আৰু ইহঁতে নাম্বাৰ কিচিং গেম খেলি আছে আৰু মাংসটো ধুনীয়াকৈ উতলি আছে। আৰু গাইছ এইপিনে ঢাকনি চাকনি গুচাই দিয়া হ'ল আৰু ধুনীয়া এটা কালাৰৰ লগতে সিজি গৈছে একদম ধুনীয়াকৈ। কি ধুনীয়া ধুনীয়া ধুনীয়া। তো আলুটো সিজিছে মানে মাংসটো সিজি গৈছে চাগে, কাৰণ মাংসটো বইল দিয়া হৈছে আৰু সিজিছে আৰু হৈ গৈছে। আমি এতিয়া মাংস টেষ্ট কৰিম। তো মাংসটো 1 পিচ দি দিয়া। এই কি মাংস বুলি কয় এইটো? চৰ্বি মাংসটো ধুনীয়া। চবকে 2 পিচ দি দিয়া। বাটোৱাৰা চলি আছে ইয়াতে। হা আৰু গাইছ দেখিছে নাই, হাত চাতটো ধোৱা নাই। হৈছে আৰু ধুনীয়া হৈছে, টেষ্টটো প্ৰপাৰ আছে আৰু আহিব লগাখিনি আছে। আল্টিমেট লেভেলৰ হোৱা নাই যদিও হ'ব আৰু খাব পাৰিলে হ'ল। অলপ দি নিমখটো অলপ লাগব নেকি? হ'ব দে। ই 5 পিচ মান খালা? কেই পিচ খাইছা কচোন দে, সঁচা কথা কওঁ। কেই পিচ? সঁচা কথা কওঁ। হা 6 পিচ। অন কেমেৰা 2 পিচ খাইছে, কিন্তু অফ কেমেৰা যি খাইছে। ইয়াতে খোৱা লোৱা কাৰ্যসূচী আৰম্ভ হৈ গ'ল। এইপিনে আমাৰ আছে মাংস আৰু এইপিনে ভাত। গোটেইকেইটা এনেকৈ বহি লৈছোঁ, চাওক এনেকৈ বহি লৈছোঁ। ভাতটো দে ফাৰ্ষ্ট, আৰু পানীটো আন, পানীটো ক'ত এবাৰ দে পানীটো। আৰু এইফালে আহি গ'ল আমাৰ ভাত। আৰু মোৰ লং পেণ্টৰ অৱস্থা চাওকচোন গাইছ, ধুনীয়া। এই বোকা চকা লাগি মানে এই গোটেই বোকা এলাখান। আগত যদিও কেমেৰাত দেখা নাই, আগত চব বোকা গাইছ। এন্দৰ মাংস লোৱা উৎপাতত মোটাই গেলি মাংসই আহিব নাই। এইপিনে আহি গ'ল আমাৰ নেমু টেঙা। প্ৰথমতে ষ্টাৰ্টিংটো গাহৰিৰ পিছে দিয়ে কৰোঁ। সুন্দৰ খাইটো চাইছোৱে, ইমান ভাল হোৱা নাই, কিন্তু হৈছে আৰু খাব পৰা। ইয়াতে চবতে সেনেকৈ নেমুটো আতি ল'ম ধুনীয়াকৈ। আতি লৈ ফালে লাগি যাওঁ আৰু চলি। তহঁতে চবে 10ৰ ভিতৰত ৰেটিং দিবি। মই সুধি আছোঁ ৰাজা, 10ৰ ভিতৰত কিমান? নিপু 7 বাবলা 8 আৰু তুমি 6.5। আৰু মই নিজৰটো কোৱা নাই, মই নিজৰটো ক'লে 6 6.5 দিম আৰু 6 হা। ফাইনেলি ভাত চাত খোৱা চেছ। আৰু এইপিনে ভাত ৰৈ গৈছে অলপ, পানী মাৰি দিছি গাইছ। এইটো দি 1 বাল্টিং নহয় 1/2 বাল্টিং মান পানী আছিলে আৰু গাত মাৰি দিছি গোটাই। ওরা চিনেমা এক্টর ভৰিত বোকা লাগি অৱস্থা দেখছি না। তো ইয়াতে ভৰিখন ধুই যাওঁ ৰ'ব, জাপ মাৰি দিয়ক নেকি? বহুত নপৰোতো ইয়াতে, নপৰিম হা। গাইছ লং পেণ্ট চংপেণ্ট জিকি অৱস্থা নাই একদম, চাওক। ই আৰু নিজে জাপ মাৰি দিছে, তাক ঠেলা মাৰি দিয়া দেখা পাই ই আৰু নিজে জাপ মাৰি দিছে আকৌ দৈ লাব বুলি। তো ভিডিঅ'টো আৰু বেছি কৰি নাথাকোঁ, ভাগৰ ধৰিছে বহুখিনি। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ছাবস্ক্ৰাইবাৰ নাবাঢ়ে ন, বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে। তো গাছ গোটেইকেইটাই জিকি পুৰি অৱস্থা নাই একদম গোটেইকেইটাৰ। ইটো গোটাই জিকছে, এক পানীত ঠেলা মাৰি দিছে, আৰু ময়ো ভৰিখন ধুওঁতে লং পেণ্টটো অলপমান জিকিল। তো আৰু ভিডিঅ'টো আজি বেছি টাইম কৰি নাথাকোঁ, ভিডিঅ'টো ইয়াত ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। গান এটা মাৰি দিয়ক, গান আৰু পাৰিবনে মৰম দিবলৈ। আচ্ছা। তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মানে ভিডিঅ' এটা বনাওঁতে বহুতখিনি কষ্ট হয়। বাই বাই।